Good morning guys, welcome back to my HC vlog আৰু I hope আপোনালোকৰ সকলোৰে ভাল। আজি ভাদৰ 1 তাৰিখ আৰু মই যাবলৈ ওলাইছো যোৰহাটত থকা মাছৰহাট বৰনামঘৰ আৰু এই বৰনামঘৰ আসলে বহুত পুৰণি হয় আৰু তাত আসলে বহুত মহান ব্যক্তিও আহিছিলে বুলি কোৱা শুনিছো। তো বলক নামঘৰলৈ যাওঁ আৰু তাৰ হিষ্ট্ৰীৰ বিষয়ে অলপমান জানি লওঁগৈ। বৰ্তমান এতিয়া পালোহি ঐতিহাসিক মাছৰহাট বৰনামঘৰ আৰু মই আপোনালোকক মাছৰহাটৰ বৰনামঘৰ ভাগ অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়াই হৈছে ঐতিহাসিক মাছৰহাট বৰনামঘৰ তোৰণ আৰু বাটচৰা। নামঘৰৰ ভিতৰলৈ সোমাই আহোঁতেই ৰাইট হেণ্ড চাইডে গ'লে দেখা পাব এয়া জোতা চেণ্ডেলৰ ঘৰ হয়তো। আৰু এইফালে যদি যায় ইয়াত আপোনালোকে চাকি জ্বলাব পাৰিব আৰু চাকি ধূপ ধূনা। আৰু এইফালে এখন সৰু গেট আছে অলপ আগলৈ, এই গেটখনেদিও যদি আপুনি যায় তেতিয়াহ'লে ভিতৰত সোমাব পাৰিব। আৰু এতিয়া চাকি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক নামঘৰৰ ভিতৰৰ ভাগ আৰু সম্পূৰ্ণ আচলতে দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু আপোনালোকক। চাকি জ্বলাই হৈ গ'ল আৰু এতিয়া আপোনালোকক কীৰ্তন ঘৰলৈ লৈ যাওঁ বলক। এয়াই হৈছে কীৰ্তন ঘৰ আৰু ইয়াতে আশীৰ্বাদ ল'লোঁ আৰু শুনা পালোঁ দবাৰ শব্দ, কাঁহ আৰু ঘণ্টা। আৰু এয়াই হৈছে নামঘৰৰ মণিকূট। নামঘৰ ভাগ প্ৰতিষ্ঠা হোৱাৰ সময় চন তথা আজিলৈকে সঠিকভাৱে আহৰণ কৰিব পৰা নাই যদিও মুখে বাগৰি অহা কথাৰ পৰা অনুমান কৰিব পাৰি 1528 চনত মাধৱদেৱে যেতিয়া ঢেকীয়াখোৱা বৰনামঘৰৰ প্ৰথম চাকি জ্বলোৱাৰ 4-5 মাহৰ পিছতেই কেইজনমান গুণী-জ্ঞানী বৈষ্ণৱ ভকতৰ সহযোগত মাছৰহাটৰ বৰনামঘৰ নিৰ্মাণ কৰে। 1934 চনৰ 18 এপ্ৰিলত জাতিৰ পিতা মহাত্মা গান্ধী মাছৰহাটৰ বৰনামঘৰলৈ পদাৰ্পণ কৰিছিল আৰু তেতিয়াৰ পৰা সৰ্বজনীন ৰূপ পায়। হাল আৰু পদ্মকাঠ দি নিৰ্মাণ কৰা বৰনামঘৰটো 1950 চনৰ ভূমিকম্পত সম্পূৰ্ণৰূপে ভাগি পৰে। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ভূমিকম্পৰ ক্ষয়ক্ষতি বুজ ল'বলৈ অসম তথা যোৰহাটলৈ পৰিদৰ্শন কৰিবলৈ আহোঁতে নামঘৰ ভাগ বিধ্বস্ত ৰূপ দেখি ৬,০০০ টকা অনুদান দিছিল পুনৰ নিৰ্মাণৰ কাৰণে। 1970 চনৰ ৭ জুন তাৰিখে ডক্টৰ ভূপেন হাজৰিকা এই নামঘৰলৈ আহিছিল। তাৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু নেতা আৰু বিশিষ্ট ব্যক্তি এই নামঘৰলৈ আহিছিল। মাছৰহাটৰ এই নামঘৰ 100 এগছ চাকি বা 1000 গছ চাকি জ্বলালে নিজৰ মনৰ কামনা পূৰ্ণ হয়। আৰু এতিয়া মই নামঘৰৰ ভিতৰতে আছোঁ, যিহেতু আজি ভাদৰ 1 তাৰিখ বন্তি প্ৰজ্বলন কৰিলোঁ আৰু আশীৰ্বাদো ল'লোঁ। এতিয়া আচলতে ঘৰলৈ যাম আৰু যিহেতু আজি ভাদৰ 1 তাৰিখ ক'ভিডৰ কাৰণে যথেষ্টখিনি অসুবিধা হৈছে আৰু ময়ো যথেষ্ট সোনকালে আহিলোঁ, যাৰ কাৰণে হয়তো ভক্তপ্ৰাণ ৰাইজসকল অহা নাই। হয়তো অলপ দেৰিৰ পিছত এই নামঘৰ যথেষ্ট ৰাইজ গোট খাব আৰু এয়া আচলতে নামঘৰৰ এক সুন্দৰ নামঘৰ। আচলতে আপোনালোকেও আহক। এই নামঘৰটোৰ বিষয়ে আচলতে যিখিনি পাৰোঁ মই আপোনালোকক থুলমূলকৈ ক'বলৈ চেষ্টা কৰিলোঁ আৰু বহুত পুৰণি এক নামঘৰ আচলতে। তো আপোনালোকেও আহক এদিন চাই যাওক মাছৰহাটৰ বৰনামঘৰ। এবাৰ আহিলে আপোনালোকে ইয়াৰ পৰিৱেশ আৰু নামঘৰৰ ভিতৰভাগো তেওঁলোকে বৰ সুন্দৰকৈ ৰাখিছে। আৰু এয়া বাহিৰৰ ভাগৰ পৰিৱেশ। যিহেতু ৰাতিপুৱা বহুত সোনকালে আমি গৈছিলোঁ, যাৰ বাবে দোকান পোহাৰো তেনেকৈ খোলা হোৱা নাছিলে।
ভাদ মাহৰ প্ৰথমটো পুৱাতেই আপোনালোকক মাছৰ হাট বৰনামঘৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।